নমস্কাৰ এফবি লাইভলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আজি গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত স্বৰ্গীয় কালীনাথ শৰ্মা সোঁৱৰণী মঞ্চদাতা মুকুন্দ শৰ্মা ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াত তাৰ উপলক্ষে এক সাংস্কৃতিক সন্ধ্যা ইয়াত আয়োজন কৰা হৈছে সমলয় সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত। মই ইয়াত উপস্থিত থকা ছাত্ৰীসকল যিসকলে সত্ৰীয়া নৃত্য নাচিব তেওঁলোকৰ চিনাকি কৰাই দিব খুজিছোঁ। সকলোকে আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ। পোনপ্ৰথমে কণমানি ভণ্টি আছে। ভণ্টি তোমাৰ নামটো জনাবা। কৃষাংগী দাস। কোন ঠাইৰ পৰা আহিছা তুমি? মই গোটানগৰৰ পৰা। কোন ক্লাছত পঢ়ি আছা তুমি? ক্লাছ 5। হয়, তোমালোকৰ ছাৰ বাইদেউ কি ক'বা? ইমান এটা সুন্দৰ তোমালোকক প্লেটফৰ্ম দিছে। মই হয় ছাৰ বাইদেউক ধন্যবাদ জনাইছোঁ। হয় ধন্যবাদ জনাইছোঁ। অতি কণমানি মৰম লগা প্ৰতিভাৱান আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অতি মৰম লগা এইসকল ভণ্টি খন্তেক পাছতে সত্ৰীয়া নাচিব। ভণ্টি তোমাৰ নামটো? মোৰ নাম মিনিষা কাশ্যপ। হয়, কোন ক্লাছত পঢ়ি আছা তুমি? ক্লাছ 2। ক্লাছ 2ত পঢ়ি আছা। তুমি কি সত্ৰীয়া নাচিবা? হয়, ধন্যবাদ জনাইছোঁ। ভণ্টি তোমাৰ নামটো? নানানন্দ ডেকা। তোমাৰ মা দেউতাৰ নাম? প্ৰীতিমা লহকাৰ আৰু বিশ্বজিৎ ডেকা। তুমি কি কৰি ভাল পোৱা? সত্ৰীয়া নাচি ভাল পাওঁ। হয়, ধন্যবাদ জনাইছোঁ। কণমানি ভণ্টি লাজ কৰিছে, মাতটো সৰু সৰুকৈ কৈছে তাই। তোমাৰ পৰিচয়টো দিবা। মোৰ নাম জিগিছা বৰঠাকুৰ। হয়, কোন ক্লাছত পঢ়ি আছা? ক্লাছ 5। হয়, তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম বৰ্ণালী ডেকা বৰঠাকুৰ আৰু দেউতাৰ নাম সমীৰণ বৰঠাকুৰ। হয়, কোন বিদ্যালয়ত পঢ়ি আছা তুমি? ছেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। হয়, ধন্যবাদ জনাইছোঁ। ভণ্টি তোমাৰ পৰিচয়টো দিবা। মোৰ নাম নিধি পাটোৱাৰী। হয়, মই ক্লাছ 4ত পঢ়োঁ। হয়, আৰু কি কৰি ভাল পোৱা তুমি? ড্ৰয়িং। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম জিনামণি পাটোৱাৰী, মোৰ দেউতাৰ নাম অৱনী কুমাৰ পাটোৱাৰী। তুমি নাচি ভাল পোৱা নাই? অঁ, নাচি ভাল পোৱা। ধন্যবাদ। আৰু কোন আছে? এইফালে আহা, দেখুৱাই আছোঁ আপোনালোকক অতি সুন্দৰকৈ। এইসকল প্ৰতিযোগীয়ে খন্তেক পাছত গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব, সত্ৰীয়া নাচিব। সকলোৱে ৰেডি হৈছে নাচিবলৈ, সাজপাৰ পৰিধান কৰি আছে। তোমাৰ পৰিচয়টো দিবা। মোৰ নাম শ্ৰী লনী শৰ্মা। মই ক্লাছ 9ত পঢ়োঁ। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম শ্ৰী নৱনীতা শৰ্মা আৰু মোৰ পাপাৰ নাম শ্ৰী চন্দন শৰ্মা। হয়, তুমি কি কৰি ভাল পোৱা? মই ডান্স আৰু আৰ্ট কৰি ভাল পাওঁ। হয়, ধন্যবাদ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগবাঢ়ি যোৱা। তুমি নাচিবলৈ ৰেডি হৈ আছা, তোমাৰ পৰিচয়টো দিবা। হয়, মোৰ নামটো নিষ্ঠাপ্ৰিয়া শইকীয়া। মই ক্লাছ 8ত পঢ়োঁ আৰু মই নগাঁৱৰ পৰা আহিছোঁ। তুমি কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ বিশেষকৈ। হয়, সত্ৰীয়া নচাৰ উপৰি আৰু কি কৰা তুমি? সত্ৰীয়া নাচাৰ উপৰি মই হিপ হপ কৰোঁ, মডাৰ্ণ কৰোঁ। হয়, খুব ভাল কথা। আগবাঢ়ি যোৱা। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম হীৰামণি শইকীয়া আৰু দেউতাৰ নাম নৱকমল শইকীয়া। যিসকল ছাৰ বাইদেউ তোমালোকক শিকাই আছে, নামটো ক'লে ভাল পাব ছাৰ বাইদেউ। মোক শ্ৰীযুত আনন্দ মুক্তিয়াৰ ছাৰে শিকাইছে নাচ, আৰু মই তেখেতৰ জৰিয়তে মই ইয়াত নৃত্য পৰিৱেশন কৰিবলৈ আহিছোঁ। হয়, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। আৰু কোনোবা ক'বা নেকি? কোৱা। পোনপ্ৰথমে পৰিচয়টো দিয়া। হয়, মোৰ নাম কংকিতা নেওগ। মই ক্লাছ 9ত পঢ়োঁ আৰু মই গুৱাহাটীতে থাকোঁ। হয়, তোমাৰ মা দেউতাৰ নাম? মোৰ দেউতাৰ নাম শ্ৰী নিতু নেওগ আৰু মাৰ নাম শ্ৰী অৰ্চনা নেওগ। তুমি সত্ৰীয়া নচাৰ উপৰি আৰু কি কৰি ভাল পোৱা? আৰু মই গান গাই ভাল পাওঁ। গান গোৱা, খুবেই ভাল কথা। কোৱা। আৰু মানে নভেল পঢ়ি ভাল পাওঁ। হয়, খুব ভাল কথা। তোমালোকৰ বিদ্যালয়খনৰ নাম কি, যিখনত পঢ়ি আছা তুমি? মই সমলয় সত্ৰীয়া সংগীত বিদ্যালয়। হয়, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগবাঢ়ি যোৱা। তুমি তোমাৰ পৰিচয়টো দিবা। মোৰ নাম ৰিয়া দাস। মোৰ মাৰ নাম মৰমী দাস, মোৰ পাপাৰ নাম হেমেন দাস। মই ছেইণ্ট মেৰিজত পঢ়ি আছোঁ। তুমি কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ আৰু তোমালোকৰ মা পঢ়ি দেউতাৰ ভাল নাম? মোৰ মাৰ নাম মৰমী দাস, মোৰ পাপাৰ নাম হেমেন দাস, মোৰ ভণ্টিৰ নাম সমীক্ষা দাস। হয়, ধন্যবাদ জনাইছোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তুমি ক'বা, তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম কৃপা বৰুৱা। মই ক্লাছ 9ত পঢ়ি আছোঁ প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। কি কৰি ভাল পোৱা নচা? মই ডান্স কৰি ভাল পাওঁ এণ্ড মডাৰ্ণো কৰি ভাল পাওঁ। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম বিজুলী বৰুৱা আৰু মোৰ পাপাৰ নাম চৰিত্ৰ বেজ বৰুৱা। তোমাক এই সত্ৰীয়া নৃত্য নাচিবলৈ কোনে উৎসাহ দি প্ৰেৰণা দিছে? মোক মোৰ মায়ে সত্ৰীয়া নৃত্য নাচিবৰ কাৰণে উৎসাহ কৰিছে। খুবেই ভাল কথা। আগবাঢ়ি যোৱা। আৰু কোনোবা আছা নেকি? ক'বা, তুমি ক'বা।
তোমাৰ পৰিচয়টো দিয়া। হয়, মোৰ নাম আৰ্হি গগৈ। মোৰ মাৰ নাম ৰীতা গগৈ আৰু মোৰ দেউতাৰ নাম সঞ্জয় কুমাৰ গগৈ। হয়, তুমি কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ, গাই ভাল পাওঁ, আৰ্ট কৰি ভাল পাওঁ। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 8ত পঢ়ি আছোঁ। খুবেই কণমানি, ইমান কম বয়সতে নাচিছা, খুবেই ভাল কথা। ধন্যবাদ জনাইছোঁ। এয়াই আপোনালোকক সকলোকে গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা অতি সুন্দৰকৈ দেখুৱালোঁ। এই কণমানি প্ৰতিভাৱান ছাত্ৰীসকল খন্তেক পাছতে ইয়াত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিব, নৃত্য প্ৰদৰ্শন কৰিব, সত্ৰীয়া নৃত্য। সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। চ' আজি গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা এয়া আপোনালোকক দেখুৱালোঁ। চ' ভিডিঅ'টো যদি আপোনালোকে সকলোৱে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। Tá,